নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি টাৰ্ণ আপ সামহাউ সিৰিজৰ পঞ্চমটো দিন। 5টা দিন সুকলমে গ'ল আৰু 25টা দিন কমপ্লিট কৰিব লাগিব। আজি মই অকলে খোজ কাঢ়া নাই, আজি মোৰ হাতে আন কেইজনমান দাদা আছে। প্ৰথমতে তেওঁলোকক চিনাকি কৰাই দিছোঁ। আজি আমি 4জন আহিছোঁ। এয়া যোৱাকালি নয়ন দা আহিছিলে, নতুনকৈ এয়া ৰঞ্জন দা আৰু এয়া বিশ্ব দা। আজি দেওবাৰ বুলি অলপ বেছিকৈ খোজ কাঢ়িম, লগতে দাদা কেইজনো আছে, তেওঁলোকে নতুন নতুন ৰাস্তাও চিনি পায়। তো চাওঁচোন আজি কি নতুন জেগা এক্সপ্ল'ৰ কৰিব পাৰোঁ। লগতে ৰঞ্জন দাদা আৰু মই যিহেতু ডেভেলপমেণ্ট ব্ৰাঞ্চত কাম কৰোঁ, দাদাই আমাৰ ব্ৰাঞ্চৰ পৰা হোৱা বিভিন্ন স্কিমৰ আণ্ডাৰৰ কনষ্ট্ৰাক্টিভ কামবিলাকো আমাক বুজাই গৈ আছে। অসম চৰকাৰৰ আঁচনি আনটাইড ফাণ্ডৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। 2022-23 হ'ব, একজেক্টলি মনত নাই মোৰ। 2022-23 আপুনি কৰিছিল কামটো? কামটো মই আমাৰ SPO ছাৰ আৰু তেওঁৰ লগত ময়ো আহিছিলোঁ মানে চাবৰ কাৰণে। এয়া চাওক হৰি মন্দিৰ। এয়া তাৰপিছত বিভিন্ন কথা বতৰা, হাঁহি ধেমালিৰ মাজে মাজে আমি আগবাঢ়ি গৈ থাকিলোঁ। বঙাইগাঁও চহৰৰ পৰা নাতি দূৰতে অৱস্থিত এই দুখন চিটকা গাঁও আৰু ৰাভাপাৰা গাঁও। গাঁও বুলি ক'লে কিতাপৰ পাতত বা আপোনাৰ মনত যিখন ছবি ভাহি আহে তাৰেই বাহ্যিক প্ৰকাশ এই দুখন গাঁও। ক'ৰবাত যদি গৰুজনীয়ে ডামুৰিটোৰ সৈতে ঘাঁহ বাগলিছে, ক'ৰবাত আকৌ হাঁহকেইজনীয়ে ডোঙা পানীত সাঁতুৰি ফুৰিছে। দৃষ্টিৰ সীমনালৈকে বিয়পি থকা সোণালী পথাৰ, দূৰত সুউচ্চ পাহাৰৰ গৰা আৰু আপোনাৰ ফোনে ঢুকি নোপোৱা নেটৱৰ্কৰ মাজত সহজ সৰল জীৱনৰ চানে কি এই গাঁওবোৰত আৰু ইয়াৰ মানুহবিলাকৰ মুখত বাৰুকৈয়ে প্ৰস্ফুটিত। লাহে লাহে মূৰৰ ওপৰলৈকে উঠি অহা বেলিটো আৰু ভাগৰুৱা পদযুগলে সোঁৱৰাই দিলে যে আমাৰ উভতিবৰ হ'ল। নিজৰ মনতে আঁকি লোৱা সুন্দৰ ছবিখনৰ পৰা আকৌ বাস্তৱ আৰু চহৰলৈ ঘূৰি আহিলোঁ। চহৰ পাই দূৰৰে পৰা ৰিণিকি ৰিণিকি শুনা পালোঁ লাউডস্পীকাৰৰ কোঢ়াল। আজি বিৰজৰা ফিল্ডত এখন ক্ৰিকেট মেটচ আছিলে। তাৰ পৰা ভাহি আহিছিল ৰাষ্ট্ৰীয় সংগীত। আমিও ঠাইতে ৰৈ থিয় দি ৰাষ্ট্ৰীয় সংগীত গালোঁ। আজি আমি 13.38 কিলোমিটাৰ খোজ কাঢ়িলোঁ। আজিৰ দিনটো ভালদৰে গ'ল। কাইলৈ আকৌ লগ পাম। বাই।